আহ, মই কি ক'ম আচলতে ভাবি পোৱা নাই। মই এই 2 মিনিট হৈছে খবৰটো পাইছোঁ আৰু মই আচলতে ৰৈ গ'লোঁ মানুহজনী। আৰু আমি হয়তো সকলোৱে ভাবিছিলোঁ কোনোবাখিনিত ভাবিছিলোঁ নিশ্চয় তেওঁ ঘূৰি আহিব, সুস্থ হৈ আহিব, কিন্তু সেইটো হৈ নুঠিল। খুবেই এটা মৰ্মান্তিক। মোৰ আচলতে অকণমান ক'বলৈ অসুবিধা হৈছে। হয়, বুজি পাইছোঁ। কোনেও ভবা নাছিলে আমাৰ হাতলৈও এই খবৰটো এনেকৈ আহিছে। আৰু তেখেতৰ আচলতে ব্যক্তিত্বটো খুবেই সুকীয়া আছিল আৰু এই কথাখিনি আমাক বাৰে বাৰে ক্ৰিয়া কৰে আৰু এই মুহূৰ্তত মই বিশ্বাস কৰিব পৰা নাই। এনেকুৱা লাগে কিছুমান খবৰ হয়তো আমি জীৱনটোত শুনো, যিখিনি খবৰ আমি যদিও জানো যে সঁচা, কিন্তু আমি মানি ল'ব নিবিচাৰোঁ। হয়তো মোৰ আজিলৈকে যিমান ঘটনা আজিলৈকে ঘটিছে জীৱনটোত, তাৰে মাজত এইটো ঘটনা হয়তো মোৰ সেইটো শাৰীত পৰিব। হয়, যিয়ে হওক, এয়া তেখেতৰ নিয়তিত যি থাকে সেইটোৱেই হ'ব। মই আশা কৰিছোঁ তেখেত যোগে আছে শান্তিত থাকক। আৰু এইখিনিতে আমাৰ অকণমান দায়িত্ব আছে, বহুত দায়িত্ব আছে। তেখেতক আমি কি ধৰণে জীয়াই ৰাখিম, তেখেতে যিখিনি কাম কৰিছিল আমি কেনেকৈ সদায় আমাৰ আহিবলগীয়া প্ৰজন্মক দেখুৱাই যাম। ময়ো তেখেতৰ সৈতে এটি কাম কৰিবলৈ মোৰ সৌভাগ্য হৈছিল। এটি গীত কৰিছিলোঁ আমি বিহুসুৰীয়া। চৰি, মোৰ ইয়াত বেছি হ'ব নোৱাৰে।